হেল্ল' এভৰিৱান, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ আৰু আজিৰ ৰেচিপিটো হৈছে তিল দি বনোৱা চিকেন, মানে তিল দি বনোৱা মুৰ্গীৰ মাংস। তো খাবলৈ খুব বেছি টেষ্ট হয় আৰু এই চিকেনৰ ৰেচিপিটো মই অলপ বেলেগ ধৰণে বনাইছোঁ, অলপ চিম্পলকৈ আৰু কম সময়ৰ ভিতৰত বনাব পৰাকৈ মই বনাইছোঁ। একদম গৰম গৰম চিকেন আৰু ইয়াক খাবলৈ একদম মানে গৰম গৰম ভাতৰ লগত, লগতে ৰুটিৰ লগত, যিকোনো বস্তুৰ লগতে খাব পাৰে। খুব বেছি টেষ্টি হয়, যেনেকৈ কালাৰটো বহুত বেছি ধুনীয়া হয় আৰু খাবলৈও বহুত বেছি টেষ্টি হয়। তো এই ৰেচিপিটো বনাবৰ কাৰণে প্ৰথমতে মই লৈছোঁ মুৰ্গীৰ মাংস 1.5 কিলো আৰু লগতে লৈছোঁ মই তিল দি বনাইছোঁ, এতিয়া তিল লৈছোঁ আৰু লগতে লৈছোঁ ধনিয়া পাত, পিঁয়াজ, আদা নহৰুৰ পেষ্ট আৰু বিলাহী। আৰু এই গোটেইখিনি বস্তু মই ভালকৈ ধুই মেলি তাৰ পাছত এইখিনি কাটি লৈছোঁ। আৰু লগতে যিটো তিল লৈছিলোঁ সেই তিলখিনিও মই প্ৰথমতে ধুই লৈছোঁ, শুকুৱাই লৈছোঁ আৰু তাৰপাছতে লৈছোঁ। আৰু যিমানখিনি মোৰ মানে চিকেন আছে সিমানখিনিয়ে মই তিল লৈছোঁ, মানে সিমানখিনি নহয়, যিমানখিনি দৰকাৰ হ'ব সিমানখিনিহে লৈছোঁ। তো ইয়াতে 1.5 কিলো চিকেন আছে। তো 1.5 কিলো চিকেনৰ কাৰণে 1.5 কিলো নহয়, 1.5 কিলো কিনিছিলোঁহে, কাটি মেলি কম হয় অলপ। 1 কিলো 200 গ্ৰামমান হ'ব। তো এতিয়া প্ৰথমতে মই তিলখিনি এনেকৈ মানে ভাজি লৈছোঁ। প্ৰথমে এটা পেনত দি পেলাই এনেকৈ ভাজি ল'ম। পূৰা একদম যেতিয়া ফুটি ফুটি উঠিব তেতিয়াহে ইয়াক নমাম, যাতে গ্ৰাইণ্ডাৰ কৰোঁতে একদম মানে পাউডাৰ হৈ যায়। তো সেনেকৈ হোৱাকৈ মই ভাজি ল'ম। এইখিনি পূৰা একদম মানে ফৰফৰীয়া টাইপ হ'ব লাগিব আৰু ফুটি ফুটি উঠিলে মই ইয়াক গ্ৰাইণ্ডাৰত দি দিছোঁ। এইখিনি দি লৈছোঁ। এইখিনি এতিয়া মই মানে মিক্সিত এনেকৈ পিচি ল'ম, পিচি পেলাই পূৰা পাউডাৰ কৰি ল'ম। প্ৰথমতে এইখিনি মই পাউডাৰ কৰি ল'ম, কাৰণ এইখিনি পাউডাৰ কৰাৰ পাছত ইয়াত যিখিনি মই বাকী বস্তু আছে সেইখিনি বস্তু ইয়াৰ লগতে মই মিক্স কৰিম, কাৰণ মই বনোৱা পদ্ধতিটো অলপ বেলেগ টাইপৰ হয়। আপুনি বা প্ৰথমে যে পিঁয়াজ দি পেলাইও বনায় ন কিছুমানে, তাৰপাছতে চিকেন দিয়ে, তাৰপাছতে মানে এনেকৈ পেষ্ট বনাই পেলাই দিয়ে, কিন্তু মই অলপ বেলেগ পদ্ধতিত বনাইছোঁ। তো সেইকাৰণে মোৰ প্ৰচেছটো অলপ বেলেগ হয়। তো প্ৰথমতে মই এইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ একদম পাউডাৰ হোৱাকৈ। তো আৰু তাৰপাছতে যিখিনি ধনিয়া পাত আছিলে এই ধনিয়া পাতখিনিও মই দি লৈছোঁ, আৰু লগতে যিখিনি বিলাহী কাটিছিলোঁ এই বিলাহীখিনি ইয়াতে দি লৈছোঁ। পিঁয়াজখিনি নিদিওঁ আৰু ইয়াতে দিছোঁ আদা নহৰু, এইখিনি কুটি লোৱা আছিলে। তো মই পূৰা পেষ্ট কৰিবৰ কাৰণে দি লৈছোঁ। আৰু আদা নহৰুৰ লগত আছিলে দাৰচিনি, লং, ইলাইচি, দাৰচিনি, এই 3টা বস্তু আছিলে। তো সেইখিনি বাৰু তাৰ লগত থকাৰ কাৰণে দেখাবলৈ নহ'ল, কিন্তু মই এই 3টা বস্তু দিছোঁ ইয়াতে। তো এতিয়া মই গোটেইখিনি এটা পেষ্ট বনাই ল'ম। এইখিনি পেষ্ট ৰেডি হৈ গৈছে, এতিয়া দেখুৱাই দিছোঁ। গোটেই বস্তুখিনি মিক্স কৰি পেলাই এটা পেষ্ট বনাইছোঁ। পেষ্টৰ কালাৰটো ক'লাৰ পৰা এতিয়া গ্ৰীণ হৈ গৈছে। গ্ৰীণ আৰু মানে ব্লেক দুটা বস্তু মিক্স হৈ পেলাই এটা ধুনীয়া কালাৰ এটা আহি গৈছে। আৰু এতিয়া যিখিনি মোৰ চিকেন আছিলে সেই চিকেনখিনি মই পানীখিনি জিৰ কৰিবৰ কাৰণে এটা বাচনৰ পৰা বেলেগ বাচনত উঠাইছোঁ, কাৰণ তলত পানী থাকে। তো এনেকৈ যদি দি দিওঁ বস্তুখিনি ভালকৈ মানে টেষ্ট এটা নহ'ব। সেইকাৰণে এইটো চিকেনখিনি প্ৰথমে একদম ড্ৰাই কৰি ল'ব লাগিব। তো সেইকাৰণে মই ড্ৰাই কৰি পেলাই বেলেগ বাচনত উঠাই লৈছোঁ। আৰু যিটো পেষ্ট আছিলে এই পেষ্টখিনি এতিয়া চিকেনৰ ওপৰত ঢালি দিম। বা ইয়াৰ এটা বেলেগ প্ৰচেছো আছে, বেলেগ পদ্ধতিটো আছে, বনাব পাৰে। এইটো বহুতে বনায়, কিন্তু মই দেখিছোঁ এনেকুৱা ৰেচিপি, কিন্তু মই বনোৱা পদ্ধতিটো অলপ বেলেগ হয়। তো এতিয়া চিকেনৰ ওপৰত এইখিনি পেষ্টখিনি ঢালি দিছোঁ গোটেইখিনি, আৰু যিখিনি গ্ৰাইণ্ডাৰত লাগি আছে সেইখিনি মই হাতেৰে ওলাই পেলাই দি দিম ইয়াতে। আৰু এতিয়া মই ইয়াতে দিছোঁ হালধি আধা চামুচ, কাৰণ বেছি দিলে কালাৰটো নোহোৱা হৈ যাব আকৌ। সেইকাৰণে হালধি আধা চামুচ, জিৰা, ধনিয়া, মানে গোলমৰিচৰ গুড়া যিটো ব্লেক পেপাৰ, আৰু চিকেন মছলা অলপ দিছোঁ, ৰেড চিলি পাউডাৰ, এই গোটেইখিনি আধা চামুচকৈ দিছোঁ। কাৰণ অলৰেডি ইয়াতে মছলা বহুত বেছি হৈ যাব, কাৰণ ইয়াতে তিল আৰু ধনিয়া পাতৰে বহুতখিনি পেষ্ট হৈ গৈছে। সেইকাৰণে মছলা অলপ কমকৈ ব্যৱহাৰ কৰিছোঁ, আৰু মছলা কম খোৱাটো আমাৰ শৰীৰৰ কাৰণে ভাল। তো এতিয়া যিখিনি মোৰ পেষ্ট লাগি আছিলে গ্ৰাইণ্ডাৰত সেইখিনিও মই ইয়াতে দি লৈছোঁ। দি এতিয়া ভালকৈ এইখিনি মই হাতেৰে মিক্স কৰিম, একদম ওপৰ তলকৈ গোটেইখিনিত মিক্স কৰি দিম, যাতে গোটেই চিকেনখিনিত মানে পেষ্টটো যাতে লাগি যায় ভালকৈ। আৰু মছলা যিখিনি দিছিলোঁ ইয়াৰ ওপৰত সেইখিনিও যাতে ভালকৈ লাগি যায়, সেইকাৰণে হাতেৰে অলপ সময় ইয়াক মিক্স কৰি ল'ম। কাৰণ এনেকৈ মিক্স কৰিলে বস্তুখিনি খুব বেছি ভাল হয়, মানে ধুনীয়া হয় বনাওঁতেও, আৰু মছলাখিনিৰ পৰা ভিতৰত সোমাই যায়। সেইকাৰণে ইয়াক অলপ সময় হাতেৰে লৰাই ল'ব লাগে। লৰাই পেলাই ইয়াক মই বেছি সময় নহয় 10-15 মিনিটৰ কাৰণে ঢাকি পেলাই থৈ দিম। এনেকৈ আপুনি যদি বনাব বিচাৰে, তো কেতিয়াবা কি হয়, আমি বাহিৰলৈ ওলাই যাওঁ, তো এনেকৈ কৰি থৈ পেলাই আহি পেলাই আপুনি বনাব পাৰে। তো এইটো শ্বৰ্টকাট হয়, বা ৰাতি কৰি থৈ দিব, বা ৰাতিপুৱা উঠি পেলাই বনাই দিব পাৰে। তো এনেকৈ মই বেছি সময় নহয় 10 মিনিট ঢাকি পেলাই থৈ দিম। আৰু এতিয়া মই কেৰাহী বহাইছোঁ, কেৰাহীত তেল দিছোঁ,
সৰিয়হৰ তেল আৰু লগতে তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াতে দি লৈছোঁ পিঁয়াজখিনি যি 3টা পিঁয়াজ লৈছিলোঁ সেইখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ লৈ পেলাই দিছোঁ একদম মানে যিটো বাৰিক কাট বুলি কয় যে সেনেকৈ চপ কৰি লৈছোঁ এইখিনি আৰু লগতে এটা জলকীয়া মই এইকাৰণে দিছোঁ কাৰণ মই তাতে ৰেড চিলি পাউডাৰ ব্লেক পেপাৰ এই দুটা বস্তু ব্যৱহাৰ কৰিছোঁ আৰু মোৰ ঘৰত ল'ৰা ছোৱালী আছে তো সিহঁতে খাব সেইকাৰণে কমকৈ মছলা মানে জ্বলাটো ৰাখিছোঁ আৰু আপুনি যদি জ্বলা খায় তো বেছিকৈ দিব পাৰে আৰু এতিয়া মই এই পিঁয়াজখিনি পূৰা ব্ৰাউন কৰি ল'ম মানে এইখিনি ব্ৰাউন হোৱাৰ পাছত যিখিনি চিকেন আছে সেইখিনি ইয়াত মই ঢালি দিম তো এইখিনি ব্ৰাউন কৰিবলৈ অলপ সময় লাগিব সেইকাৰণে এইখিনি চামুচেৰে লৰাই এইখিনি অলপ ব্ৰাউন হোৱালৈকে ৰাখিছোঁ আৰু তাৰ পাছত যিখিনি মোৰ চিকেন আছিলে যিটো মই ঢাকি থৈছিলোঁ সেইখিনি চিকেন মই এতিয়া ইয়াতে দি লৈছোঁ আৰু এতিয়া এইখিনি চিকেন দিয়া হ'ল এতিয়া মই ভালকৈ চামুচেৰে ইয়াক লৰাই ল'ম এইখিনিক লৰাই ল'ম ভালকৈ ওপৰ তলকৈ যাতে যিখিনি পিঁয়াজ আছিলে পিঁয়াজখিনি চাৰিওফালে ভালকৈ চিকেনৰ চাৰিওফালে লাগি যায় আৰু সেইকাৰণে এনেকৈ ভালকৈ লৰাই লৈছোঁ এতিয়া এনেকৈ লৰাই পেলাই এইখিনিক ভাজি ল'ব লাগিব আৰু তাৰ পাছত ইয়াক ঢাকনি মাৰি পেলাই ইয়াক মানে পকাই ল'ম এতিয়া এইখিনি ভালকৈ মানে মিক্স কৰি লৈছোঁ ওপৰ তলকৈ যাতে গোটেই মছলাখিনি গোটেই চিকেনখিনি একদম ধুনীয়াকৈ মিক্স হৈ যায় পিঁয়াজ তেল গোটেইখিনিৰ লগত আৰু তেল মই কম ব্যৱহাৰ কৰিছোঁ ইয়াতে মই দিছোঁ নিমখ সোৱাদ অনুসৰি যিখিনি মোৰ চিকেন সেই অনুসৰি নিমখ দিছোঁ আৰু ইয়াতে মই তেল এইকাৰণে কম ব্যৱহাৰ কৰিছোঁ কাৰণ তিল দিছোঁ যিহেতু তিলৰ পৰা অলৰেডি মানে এণ্ড অফ দ্য টাইমত কি হয় তিলৰ পৰা তেল ওলায় সেইকাৰণে ইয়াতে তেল কম ব্যৱহাৰ কৰিছোঁ আৰু মই এইটো তেল সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ ৰিফাইন তেল আমাৰ শৰীৰৰ কাৰণে ভাল নহয় সেইকাৰণে মই সৰিয়হৰ তেল ব্যৱহাৰ কৰিছোঁ কাৰণ কিছুমানে এনেকুৱা চিকেন বনালে ৰিফাইন তেল ব্যৱহাৰ কৰে এতিয়া ঢাকন লগাই দিছোঁ ঢাকন লগাই পেলাই 10 মিনিটৰ সময়ৰ কাৰণে ঢাকি দিছোঁ আকৌ 10 মিনিট পাছত যে চিকেনৰ গোটেই পানীখিনি ওলাই আহিছে এতিয়া এই পানীখিনিও শুকাব লাগিব সেইকাৰণে অলপ সময় এইখিনি লাৰি দি পেলাই আকৌ ইয়াত ঢাকনি মাৰি পেলাই ইয়াক আকৌ মানে ঢাকি দিম যাতে কি আৰু অলপ 10 মিনিটৰ কাৰণে যাতে গোটেই পানীখিনি শুকাই যায় আৰু পুৰা গ্ৰেভিটো আহি যায় তো এতিয়া আকৌ ঢাকন লগাই দিছোঁ এনেকৈ ঢাকন লগাই মই চিকেনখিনি পকাই ল'ম তো এইটো বনোৱা প্ৰচেছটো একদম ইজি হয় আৰু বহুত কম সময়তে হৈ যায় আৰু খাবলৈও খুব বেছি টেষ্ট হয় এতিয়া ঠাণ্ডাৰ দিনত এনেকৈ চিকেন বনাই খালে খুব বেছি ভাল লাগে আৰু মানে কি হয় ৰুটি বা ভাত যিকোনো বস্তুৰ লগতে খাব পাৰে এনেকৈ চিকেন হ'লে সৰু ল'ৰা ছোৱালীয়ে খুব ভাল পায় কালাৰ এটা আহে তাতে গ্ৰীণ ব্লেক এনেকুৱা টাইপৰ কালাৰ এটা হয় তো এতিয়া এনেকৈ ঢাকন মাৰি মই এইখিনি ভাজি লৈছোঁ আৰু এতিয়া পানীটো অলপ কম হৈ আহিছে এতিয়া মই ইয়াতে দি ল'ম এইখিনি গৰম মছলা 1 চামুচ গৰম মছলা ওপৰেৰে দি দিছোঁ আৰু এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ চামুচেৰে ভালকৈ এইখিনি লৰাই পেলাই মিক্স কৰি ল'ম আৰু এতিয়া এইখিনিত আকৌ অলপ সময়ৰ কাৰণে ঢাকন মাৰি দিম ঢাকন মাৰি যিখিনি অলপমান পানী ৰৈছে সেইখিনি যাতে শুকাই যায় আৰু পুৰা গ্ৰেভিটো আহি যায় সেইকাৰণে এইখিনিও ঢাকন মাৰি দিছোঁ এতিয়া দেখিছে একদম পানীখিনি শুকাই ধুনীয়া এটা কালাৰো আহিছে আৰু লগতে গোটেই চিকেনখিনি মোৰ এতিয়া পকি গ'ল তো এনেকৈ মই গোটেই চিকেনখিনি পকাই লৈছোঁ তো এনেকৈ অলপ বেছি সময় নালাগে 20-25 মিনিটতে গোটেই চিকেনখিনি পকি যায় তো এতিয়া মই এইখিনি কৰি লৈছোঁ আৰু এতিয়া অলপ সময় ইয়াক একদম ল' ফ্লেমত মানে এইখিনি মানে ভুনি ল'ম বুলি কয় যে ভুনাৰ নিচিনা হৈ যাব পৰা ভুনা মাংস বুলি কয় যে সেনেকৈ কৰিবৰ কাৰণে অলপ সময় মানে চামুচেৰে লৰাই বাছ ভাজি ল'ম যেতিয়া ড্ৰাই একদম এটা হয় ন খুব বেছি ভাল লাগে খাবলৈ এতিয়া নমাই লৈছোঁ গেছৰ পৰা এতিয়া মই ওলাই পেলাই দেখুৱাই আছোঁ তো এতিয়া চামুচেৰে ওলাই পেলাই প্লেটত ওলাই ল'ম ওলাই পেলাই দেখুৱাই আছোঁ দেখিবলৈ কালাৰটো একদম বেলেগ হয় একদম মানে হায়দৰাবাদী গ্ৰীণ চিকেন বুলি যে কয় ঠিক তেনেকুৱা কালাৰ যে এনেকুৱা যদি বনায় আপুনি দুটা বস্তু মিক্স কৰি পেলাই ধনিয়া পাত আৰু তিল তো কিছুমানে ভাবিব যে এইটো তিল ব্যৱহাৰ কৰাই নাই বুলি ভাবিব তো গ্ৰীণ চিকেন যেনেকুৱা লাগে তো দেখুৱাই দিছোঁ ওচৰলৈকে একদম ধোঁৱা উঠি আছে এনেকৈ চিকেন খাবলৈ খুব বেছি টেষ্ট হয় এনেকৈ ঠাণ্ডাৰ দিনত তো এইটোৱে আছিলে মোৰ আজিৰ ৰেচিপি চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যিসকলে আজিলৈকে এনেকৈ চিকেন বনোৱা নাই তেওঁলোকে এবাৰ হ'লে ট্ৰাই কৰি চাব আৰু যিসকলে এনেকুৱা চিকেন বনায় বা মোৰ প্ৰচেছটোত বনোৱা নাই তো তেওঁলোকেও ট্ৰাই কৰি চাব পাৰে খুব বেছি টেষ্ট হয় খাবলৈ মই খাই পেলাই দেখুৱাইছোঁ একদম বেছি টেষ্ট হৈছে আৰু লগতে চিকেনটো একদম ধুনীয়াকৈ পকি গৈছে আৰু এনেকৈ এইটোৱে আছিলে মোৰ আজিৰ ৰেচিপি তো নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে আহিছোঁ তো এতিয়া বাই আৰু ৰেচিপি চোৱাৰ কাৰণে ধন্যবাদ